তো হেল্ল' ফ্ৰেণ্ডছ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই ঘৰত নাই, বেকগ্ৰাউণ্ডটো দেখি গম পাইছে নিশ্চয়। মই আজি ঘৰত নাই, মই আছোঁ আজি মৰিগাঁৱত। আৰু মৰিগাঁৱত আজি কলিতা ঘৰৰ দ্বিতীয় সাজ। ফাৰ্ষ্ট ভিডিঅ' আছে এটা কলিতা ঘৰত এসাঁজ বুলি, লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। তো আজি হৈ গৈছে কলিতা ঘৰৰ দ্বিতীয় সাজ। আৰু দ্বিতীয় সাজত কি কি আছে বলক আপোনালোকক প্ৰথমতে দেখাই লওঁ, তাৰপিছত আমি বনাম আজি। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এইপিনে আছে মাছ ৰূপচন্দা, এইপিনে আছে পাঁচমুখীয়া কচু, এইপিনে আছে ঔটেঙা, ধনিয়া, বিলাহী আৰু আলু, গুটি আলু, চবৰে ফেভৰেট গুটি আলু। আৰু দালি বনাম, এইটো হ'ব আপোনাৰ ঔটেঙা, কচু, মাছ আৰু প্লাছ বিলাহী দিয়া দালি বনাম আৰু গুটি আলু ভাজি হ'ব। তো মাছখিনি ধুনীয়াকৈ ধুই কৰি লৈ গোটেই বস্তুখিনি আমি ৰেডি কৰি লওঁ। ৰেডি কৰি লৈ পেলাই আপোনালোকক লগ পাই আছোঁ। তো ৱেইট কৰক, আপোনালোকৰ বাবে 1 ছেকেণ্ড, মোৰ বাবে অলপ টাইম লাগিব গোটেইখিনি ৰেডি কৰোঁতে। তো গোটেইখিনি ৰেডি কৰি লওঁ, ৰেডি কৰি লৈ পেলাই আপোনালোকক লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এইপিনে আমাৰ কচু আৰু ঔটেঙা কাটি হৈ গ'ল। এইপিনে আছে বিলাহী দাইলত দিবৰ কাৰণে, এইপিনে গুটি আলু কাটা হৈ গ'ল, এইপিনে মাছ ধুই কৰি আমি হালধি নিমখ সানি বঢ়িয়াকৈ ৰেডি কৰি ল'লোঁ। আৰু এইপিনে আমাৰ দালি বনি আছে, আৰু এইপিনে আমাৰ কলিতাই চাউল ধুই আছে। কলিতা মুখখন দেখাই দিয়া। কলিতাৰ ঘৰত আহি কলিতাক পাকঘৰত সোমাব দিয়া নাই, আমি সোমাই আছোঁ পাকঘৰত। তো একদম ধুনীয়াকৈ এইবিলাক চব ৰেডি হৈ আছে। তো এতিয়া এটা চৌকাত দালি হৈ আছে আৰু ইটো চৌকাত আমি এতিয়া মাছ ভাজিম। তো মাছখিনি ভাজি লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক বঢ়িয়াকৈ। তো ফ্ৰেণ্ডছ, আপোনালোকে এইপিনে দেখিছে এইপিনে মাছ ফ্ৰাই হৈ আছে, অলপমান ভাজি হৈ গ'ল। এইপিনে মাছ ফ্ৰাই হৈ আছে আৰু এইপিনে গুটি আলু ভাজা হৈ আছে। বাকী আমাৰ চব ধুনীয়াকৈ এইবিলাক ৰেডি হৈ আছে চব। এতিয়া খালি বস্তুখিনি বনাই গৈ থাকিব লাগে। তো এনেকৈ বনাই থাকিম আৰু আপোনালোকক দেখাই থাকিম। তো মাছখিনি ফ্ৰাই কৰি লওঁ আৰু আলুখিনি ভাজি আছোঁ, দেখাই থাকিম আপোনালোকক। তো ফ্ৰেণ্ডছ, এইপিনে আমাৰ মাছ ভাজা হৈ গ'ল আৰু এইপিনে আমাৰ গুটি আলু ফ্ৰাইটো হৈ আছে ধুনীয়াকৈ। আৰু এতিয়া আমি বঢ়িয়াকৈ মাছৰ তৰকাৰীখন বনাম। তো তৰকাৰীখন আমি যিহেতু মাছ বনোৱা তেলটোতে বনাম, আৰু তেল অলৰেডি গৰম হৈ আছে। তো সেইকাৰণে আমি তৰকাৰীখন ধুনীয়াকৈ বহাই দিব পাৰোঁ। আৰু তৰকাৰীখন দেখাই আছোঁ, তেল গৰম হৈ আছে। এই একদম সৰু সৰু জলকীয়া দুটা, জাষ্ট এনেই আৰু নিয়মটো। জলকীয়া দুটা ইয়াতে আছে আপোনাৰ কচু আৰু ঔটেঙা। তো এইখিনি আমি দি দিলোঁ, দি লৈ পেলাই ইয়াতে আপোনাৰ সোৱাদ অনুযায়ী নিমখ, দিলোঁ আৰু অলপমানকৈ হালধি দি দিলোঁ। আৰু দি লৈ এতিয়া দুইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। একদম ধুনীয়াকৈ মিক্স কৰি দিলোঁ। এতিয়া মিক্স কৰি দি এইখিনি আমি অলপ সময় ফ্ৰাই হ'ব দিওঁ, জাষ্ট 2-3 মিনিট সময়, যাতে ধুনীয়াকৈ নিমখ তেলখিনি সোমায়। তো এইখিনি ফ্ৰাই হৈ লওক। ফ্ৰাই হৈ লোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। তো ফ্ৰেণ্ডছ, এইপিনে আমাৰ আলু ভাজি হৈ গ'ল, গুটি আলু ভাজি। আৰু এইপিনে আমাৰ কচু আৰু ঔটেঙা ধুনীয়াকৈ ফ্ৰাই কৰিলোঁ, অলপ সময় 2-3 মিনিট সময় ফ্ৰাই কৰিলোঁ। আৰু এতিয়া আমি ইয়াতে পানী দি দিম সিজিবৰ কাৰণে, তৰকাৰীৰ কাৰণে। তো আমি ইয়াতে এতিয়া পানীখিনি দি দিলোঁ। এতিয়া আমি এইখিনি ধুনীয়াকৈ সিজিব দিওঁ। সিজিব দিয়াৰ পিছত অলপ কাম আছে, সেই কামখিনি কৰি আপোনালোকক দেখুৱাম। আলু ভাজি আমাৰ হৈ গ'ল, মাছ ফ্ৰাই আমাৰ হৈ গ'ল, মাছৰ জোল আমি বনাই আছোঁ, আৰু দালিখন আমাৰ বইল হৈ গ'ল। এতিয়া তেল মাৰিব লগা হৈ আছে। তো লাহে লাহে গোটেইখিনি আপোনালোকক দেখাই আছোঁ। তো লগ পাই আছোঁ, এইখিনি ধুনীয়াকৈ সিজি লওক, তাৰপিছত আমি আপোনালোকক লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, এইপিনে আমাৰ মাছৰ তৰকাৰী বনি আছে। আপোনালোকে দেখিছে খুব ধুনীয়াকৈ আমাৰ ঔটেঙা আৰু কচু একদম ধুনীয়াকৈ সিজি গৈছে। কচুটো আৰু ঔটেঙাটো ইমান ধুনীয়া সিজিছে, ক'বলৈ মানে এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। আৰু আমাৰ তৰকাৰী যিহেতু হৈ গৈছে, আমি ইয়াতে মাছ দি দিওঁ। আমাৰ তৰকাৰী যিহেতু ফিনিচিং কৰিব লৈছোঁ, আৰু তো আমি মাছখিনি দি লওঁ ধুনীয়াকৈ। তাৰপিছত মাছখিনি উতল আহি লওক, আৰু আমাৰ অলমষ্ট হৈ গ'ল, মাছৰ তৰকাৰী হৈ গ'ল আৰু গুটি আলু ভাজা হৈ গ'ল। আমাৰ ভাতটো
ভাতটো ধুনীয়াকৈ বহাই দিব পাৰিম আৰু দালিটো আমাৰ সম্ভাৰ দিব লগা আছে। তো বেছি নাই আৰু আমাৰ ভাত হৈ গ'ল। একদম ধুনীয়াকৈ আপোনালোকে দেখিছে, ধুনীয়াকৈ বনাই আছোঁ। আপোনালোকেও বনাই খায় এনেকৈ, কচু ঔটেঙা মাছ এনেকৈ বনাই খায়। বাট দিব মন গ'ল, তাতে আজি কলিতাৰ ঘৰত আহিছোঁ, সেইকাৰণে ভাবিলোঁ দিওঁ। তো সেইকাৰণে ভিডিঅ'টো বনালোঁ। চাব আপোনালোকে, চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। তো এইখিনি অকণমান সিজি লওক, উতলি লওক, সিজি লওক, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আমাৰ তৰকাৰী ধুনীয়াকৈ হৈ গ'ল। ঔটেঙা, কচু আৰু মাছৰ তৰকাৰীখন কি সুন্দৰ দেখা গৈ আছে। কালাৰ, ৰংটো চাওক আপোনালোকে, কি ধুনীয়া দেখা গৈ আছে। এতিয়া এখন নমাই লওঁ। এইখন নমাই লৈ আমি দালিখন বনাম। তো চাই থাকক আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকে চাই থাকক। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আমাৰ মাছৰ তৰকাৰী হৈ গ'ল। এতিয়া ধুনীয়াকৈ আমি ইয়াতে লাষ্টত এটা বস্তু দিছোঁ, ধনিয়া পাত কেইটামান এড কৰি দিছোঁ, কাৰণ কি ধনিয়া পাত এতিয়া ওলাইছে আৰু ধনিয়া পাত দিলে খাবলৈ আৰু ধুনীয়া টেষ্ট হয়। চ' আমি ধুনীয়াকৈ ধনিয়া পাতকেইটা এড কৰি দি এতিয়া আমি এইখিনি ঢাকি পেলাই থৈ দিম। আৰু এতিয়া আমি ধুনীয়াকৈ বিলাহী আমি কাটি থৈ দিছোঁ। আমি এতিয়া দালিখন সম্ভাৰ দিব লাগে। ব'লক আমি দালিখন তেল মাৰি লওঁ। তো তাৰপিছত দেখাই আছোঁ আপোনালোকক দালি তেল মাৰি। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এইফালে আমাৰ দালি উতলি আছে, একদম ধুনীয়াকৈ বঢ়িয়াকৈ সিজি গ'ল, একদম উতলি আছে। আৰু এইপিনে আমাৰ তেল গৰম হৈ আছে। তো আমি এতিয়া সম্ভাৰ মাৰিম। তো তেলটো গৰম হৈছে নে অকণমান চাই লওঁ, অকণমান লাগিব আৰু। তো আমাৰ তেল গৰম হৈ গৈছে, পিঁয়াজখিনি দি দিওঁ। পিঁয়াজখিনি দি পেলাই অকণমান পাঁচফোৰণ, দাইলত সম্ভাৰ দিলে অকণমান পাঁচফোৰণ দিলেহে ভাল লাগে। তো অলপ পাঁচফোৰণ দি দিলোঁ আৰু তাৰপিছত এইখিনি অকণমান ফ্ৰাই কৰি লওঁ। এইপিনে আমাৰ দালি উতলি আছে, এইখিনি ফ্ৰাই অকণমান ভাজি ল'লোঁ। আৰু এতিয়া আমি ইয়াতে দি দিম কাটি থোৱা বিলাহীখিনি। কাটি থোৱা বিলাহীখিনি দি দিলোঁ। তো এইখিনি অলপমান মই ভাজি লওঁ, তাৰপিছত মই আপোনালোকক লগ পাই আছোঁ। এইখিনি ভাজি লৈ পেলাই আপোনালোকক লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। বিলাহীখিনি আমি ভাজি লৈ এতিয়া আমাৰ দালিখিনি উতলি আছিলে আৰু দালিখিনি আমি ইয়াতে এতিয়া ঢালি দিম। একদম গৰম, ধুনীয়াকৈ ঢালি দিলোঁ। আৰু এতিয়া দালিটো যিহেতু আমাৰ মাছৰ তৰকাৰীও আছে, মাছৰ জোলো আছে আৰু আলু ভাজিও আছে, চ' দালিটো এতিয়া আমি অলপ শুহাই দিম। অকণমান শুহিবৰ কাৰণে বহাই দিছোঁ। তাৰপিছত আপোনালোকক লগ পাই আছোঁ ফাইনেল ষ্টেজত। একদম দালিটো অলপ উতলি পেলাই শুহি লওক, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে আমাৰ দালিত ধুনীয়াকৈ একদম ডাঠকৈ দালি হৈ গৈছে। আৰু ইয়াতে এটা ছাৰপ্ৰাইজ, এটা বস্তু দিব আছে। কি বস্তু দিব আছে আপোনালোকে অলমষ্ট গম পাইছে, বাট দেখাই আছোঁ। আৰু এইপিনে আমাৰ ভাতটো বহাই দিছোঁ, ভাতটো আমাৰ এইপিনে হৈ আছে। তো এইপিনে দালি হৈ গৈছে, বিলাহী দিয়া দালি হৈ গৈছে। আৰু বিলাহী দিয়া দালিত ধনিয়া পাত মেইন বস্তু, ধনিয়া পাতটো লাগিবই। তো আমি ধনিয়া পাতটো এনেকৈ কাটি লৈছোঁ। তো প্ৰথমতে আমি দালিখিনি ধনিয়া পাতত বাকি দিলোঁ। তাৰপিছত তো ফ্ৰেণ্ডছ, আমি এইখিনি ধুনীয়াকৈ এনেকৈ বাকি দিলোঁ। আৰু এতিয়া আমি ইয়াক ঢাকন মাৰি থৈ দিম। আৰু এইপিনে আমাৰ ভাত বহাই দিছোঁ, ভাত হৈ আছে। লগ পাই আছোঁ ডাইৰেক্ট ভাতটো হোৱাৰ পিছত একদম চিধাই ভাতৰ টেবুলত। তো ফ্ৰেণ্ডছ, আপোনালোকে দেখিছে এটা ছাৰপ্ৰাইজ আছিল বুলি মই আপোনালোকক আগতে কৈছিলোঁ, আৰু সেইটোৱে হৈছে আজি আমি কলপাতত ভাত খাই আছোঁ। তো লগে ভাগে এসাঁজ খাই আছোঁ। এইপিনে ভাত, গুটি আলু ভাজি, আৰু এইপিনে হৈ গ'ল দালি, আৰু এইপিনে হৈ গ'ল মাছ, ঔটেঙা আৰু কচু দিয়াৰ জোল। তো খাই লওঁ কেনেকুৱা হৈ আছে। ক'বলৈ মানুহ আছে, মই আপোনালোকক দেখুৱাম কোন কোন আছে। আজি স্পেচিয়েল গেষ্ট আছে। তো অলপ পিছত দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো। লাহে লাহে আপোনালোকক চব ৰিভেল কৰি আছোঁ। তো ফ্ৰেণ্ডছ, ব্লগটো চালে কি কি বনাই আছিলোঁ আপোনালোকে গম পালে। মাছ, ঔটেঙা, কচু আৰু বিলাহী দিয়া দালি, বিলাহী ধনিয়া পাত দিয়া দালি। তো আপোনালোকক কৈছিলোঁ যে আজি গেষ্ট আহি আছে, স্পেচিয়েল মানুহ কোনোবা আছে। আৰু ভাত বনাই আছিলোঁ আজি কলিতাৰ ঘৰত। কোন কলিতা আপোনালোকে গম পায়, মোৰ ব্লগত আহিছে। আৰু ইয়াৰ আগতো এটা ব্লগ আছে কলিতা ঘৰত এসাঁজ বুলি, সেইটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি আছোঁ। আপোনালোকে ইয়াৰ ফাৰ্ষ্ট ব্লগটো চাই ল'ব। তো বাকী
বনালোঁ, খাই কেনেকুৱা পাইছে, বাকী ৰাইজ আছে কেনেকুৱা পাইছে খাই পেলাই গোটেই ৰিভিউটো লৈ আছোঁ। তো এইপিনে বাওঁফালৰ পৰা আৰম্ভ কৰিলোঁ। এইপিনে আছে লিণ্টন কলিতা, এইপিনে আছে নিতুল, এইপিনে আছে জীবু, এইপিনে উদিতে পানী খাব ধৰিছিলে, খাব নিদিলোঁ। আৰু এইপিনে আছে আমাৰ দেৱু, কথা কৈ বেয়া পোৱা ল'ৰাটো। তো কেনেকুৱা হৈছে খাদ্য? বিৰাট ধুনীয়া লাগিছে আৰু অসমীয়া এটা ভাল আৰু তাতে কলপাতত খাইছোঁ, বিৰাটেই ধুনীয়া। আৰু দালিটো এতিয়ালৈকে টেষ্ট কৰা নাই, টেষ্ট কৰিম। আৰু দেখাতে ভাল লাগিছে, এইটো বহুত ভাল লাগিব চাগে, বহুত ভাল লাগিব। মজা। থেংক ইউ আকাশ দা, ইমান ধুনীয়া এটা খানা আমাক খোৱাৰ বাবে। থেংক ইউ বিৰাট ধুনীয়া মানে, বিৰাট ভাল লাগিছে দেই। থেংক ইউ খাই আছোঁ, বেছি কথা নকওঁ বাৰু। অ'কে, খোৱাটো মেইন। কলিতা কিবা ক'বা নেকি? টেষ্টি। নিতুল কিবা ক'বা? মা কচম। আৰু একো নোকোৱা? এইপিনে উদিত আছে, ধুনীয়া ন? দেৱক সুধি লাভ নাই, তাৰ বি জলকীয়া মেইন। তো এই বি জলকীয়া খাই থাকক। তো আমি ভাতখিনি খাই শেষ কৰি লওঁ, তাৰপিছত লগ পাই আছোঁ। ঐ আকাশ দা, তোমাৰ আজি ভুল এটা আছে, গম পাইছানে? অঁ, তোমাৰ ভুল নহয়, তোমাৰ ভুলটো কি হৈছে গম পাইছানে? তুমি বস্তুবিলাক আজি টেষ্টি বনালা। টেষ্টি বনোৱাৰ কাৰণে মানে আমাৰ জোখৰ ভাতকেইটা আজি কম পৰি গ'ল, আৰু ভাত কেইটামান লাগিছিল, গম পাইছা? তোমাৰ দুখ হ'ল, তুমি ইমান টেষ্টি কেলে বনাব লাগে? আৰু ভাত মানে লাগিছিল, ইমান ভাল বনাব নাপায়, গম পাইছানে? উশাহ নোপোৱা হৈছোঁ ভাই, ইমান ভাত খাই দিলোঁ। ধুনীয়া মিছা কথা কয়, এই বা একো ভাল হোৱা নাই, ইমান ধুনীয়া হয় না? সেইটো মই ধুনীয়া কৰা নাই, সেইটো ধুনীয়া পাতে ধুনীয়া হৈ যায়। মই একো ধুনীয়া হোৱা নাই, ধুনীয়া ভাও মিছা কথা হয় নেকি? আচ্ছা, আপোনালোকে ভিডিঅ'ত যেনেকৈ দেখিছে তেনেকৈ বনাই খাওক। যদি ধুনীয়া হৈছে নে নাই, কেনেকুৱা হৈছে, সেইটো আপোনালোকে ক'ব, তেতিয়াহে মই বিলিভ কৰিম। তো ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, কাৰণ কিয় আৰু ধুনীয়া ভিডিঅ' আহি আছে। তো সেই ভিডিঅ'সমূহ মিছ নকৰিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব, প্লিজ। থেংক ইউ।